নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন কবিতা লৈ আহিছোঁ। কবিতাৰ শিৰোনাম প্ৰতিশ্ৰুতি। কবিতাটো লিখিছে কৃষ্ণামণি ৰাজবংশী আৰু আবৃত্তি অৱন্তিকা নাথ। বহুত কষ্ট হয়ও যেতিয়া কোনোবাই প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে। যদি কথা ৰাখিবই নোৱাৰা, দিছিলা কিয় তেনে প্ৰতিশ্ৰুতি? তুমি দিয়া সেই প্ৰতিশ্ৰুতি মনত পৰে আজিও। কষ্ট পাওঁ আজিও বহুত। সদায় একেলগে থাকিম, দুয়োৰে সৰু সৰু সপোনবোৰ জীপাল কৰি তুলিম। কেতিয়াও এৰি নোযোৱাৰ প্ৰতিশ্ৰুতি। কিয় দিছিলা সেই প্ৰতিশ্ৰুতি? আৰু কিমানক এনেকৈ মিছা প্ৰতিশ্ৰুতি দি কিমানৰ সপোনৰ লগত খেলিলা? আচলতে তুমি যোগ্যই নহয়, প্ৰতিশ্ৰুতি দিয়াৰ। প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিৰ